এইবোৰ চাওক যিসকলে আপোনাৰ টেগ কৰিব ৰিমুভ কৰিব লাগে টেগবিলাক দেখা পাইছে এই ৰিমুভ টেগ এইটো কেনেকৈ কৰিব যিসকলে নাজানে আৰু এইটো প্ৰফাইল হৈছে আমাৰ এয়া ভণ্টি দীপিকা বড়ো এয়া ভণ্টি বৰষাত আছে আজি আৰু তোমাৰতো আজি বেংক চাপটো কৰি দিয়া হ'ল আপডেট দিয়া হৈ গ'ল না এতিয়া ভালদৰে কাম কৰা আৰু তুমি কাম কৰি কিমান হ'ল ফেচবুকত 2 বছৰ হ'ল না আচ্ছা যিয়ে নহওক এই ভণ্টি যে টেগ যে কৰিছে এই টেগবিলাক আপোনালোকে কেনেকৈ ৰিমুভ কৰিব লাগে যিসকলে নাজানে চাওক আপোনাৰ ভিডিঅ' ফটোৰ বাহিৰে বেলেগ মানুহ যদি আপোনাক টেগ কৰে সেইবিলাক কেনেকৈ আপুনি ৰিমুভ কৰিব এইটো বস্তু আপোনাক মই ভালদৰে দেখাই দিছোঁ যেনেকৈ এইটো ভণ্টিৰ প্ৰফাইল এনেকৈ মই তলত যাম চাব এনেকৈ তলত যাব এইটো ভণ্টি দীপিকা বড়ো হয় না এইটো তোমাৰ না এইটো হয় না এতিয়া ইয়াৰ বাহিৰত যদি কোনোবাই টেগ কৰে যেনেকৈ ভণ্টি মই চালোঁ টেগ কৰিছে কোনোবাই তলত যাম এনেকৈ এইটো চাওক টেগ কৰিছে দীপ্তি কি দীপ্তা ৰয় টেগটো কেনেকৈ ৰিমুভ কৰিম এই 3 লাইনত যাম এইটো ৰিমুভ আছে না এইটো দেখা পাইছে এইটো ৰিমুভ এইটো ইয়াত মই ক্লিক কৰিম হল এইবাৰ এই কনফাৰ্ম ইয়াত ক্লিক কৰিম এতিয়া যদি এনেকুৱা যদি চাৰ্ট ওলায় এই যে চাৰ্টখন কি কৰিব নট নাও মানে এইটো হৈ গ'ল মানে ইয়াত চা তোমাৰ বাহিৰে বেলেগ যদি কোনো মানুহ তোমাক টেগ কৰে তোমাৰ বাহিৰে তুমি কি কৰিবা সববিলাক ৰিমুভ কৰিবা এনেকৈ মই যেনেকৈ কৰিলোঁ হ'ব আচ্ছা তুমি কাম কৰি ফেচবুকত কিমান দিন হ'ল বৰ্তমান 2 বছৰ একাউণ্ট খোলা হ'ল ৰিলছ বনোৱা 1 বছৰ মান হ'ল আৰু তুমি কণ্টেণ্ট মেছেজটো পাই কিমান দিন হৈছে আগষ্টৰ 19 তাৰিখে পাইছোঁ আগষ্টৰ 19 তাৰিখে আৰু তুমি ডেইলি মানে কেনেকুৱা টাইপৰ ভিডিঅ' বনা নৰ্মেলি ৰিলছে বনাই থাকা না লং ভিডিঅ' তুমি কম দিয়া মাজে মাজে লং ভিডিঅ' দিব লাগে বুজিছা এতিয়া পৰা তুমি কি কৰিবা না নিয়ম মান দিবা যে মই ডেইলি 1 বা 2টা ভিডিঅ' দিম হিচাপ কৰা তুমি তো ছেটআপ পাইছা না মানে কণ্টেণ্ট মই ছেটআপটো যোনে পায় হিচাপ মতে নতুন প্ৰফাইল না অলপ গৰটো সোনকালে কৰিব লাগে যদি টাইম আছে তোমাৰ 2টা ভিডিঅ' দিবা এটা শ্বৰ্ট দিবা ৰিল বনাবা এটা ব্লগ ভিডিঅ' বনাই দিবা বুজিছা না তো তাৰপিছত ডেইলি কমচে কম যোনে কণ্টেণ্ট ছেটআপটো পায় কমচে কম 4খন প্ৰপ'জ কৰিব লাগে তাহলে পেমেণ্টটো তুমি 3 মাহত পাই যাবা যদি ভালকে কৰা অহা মাহতে পেমেণ্ট হৈ যাব তোমাৰ তুমি এতিয়া আহিছা না মই তোমাক ক'লো মনত ৰাখিবা তোৰ পেমেণ্ট এই মাহত নেক্সট মাহত পেমেণ্ট হোৱা মনত ৰাখিবা বৰ্তমান তোমাৰ ডলাৰ কিমান হৈ আছে মই চাই আছোঁ ভণ্টিৰ ডলাৰটো মই চেক কৰিম হা কেনেকৈ চেক কৰিম এনেকৈ তলত যাম এই যে ডলাৰ কেনেকৈ চেক কৰিবা পে আউটত যাম এই যে ট্ৰানজেকশ্যনত গৈ যাম ট্ৰানজেকশ্যন গৈছে প্ৰচেছিং দেখাব এইবিলাক দেখা যায় এইবিলাক চাওক 0.75 87 $1 মানে যিয়ে নহওক মোটামুটি ডলাৰখিনি আছে এতিয়া এই বস্তুটো কেনেকৈ চাব এই যে $3 দেখা হৈছে এই যে $3 এইখিনি ডলাৰ আপোনাৰ জমা হৈ আছে বৰ্তমান বুজি পালা গতিকে এই ডলাৰটো মানে চাওক বৰ্তমান $3 মই তোমাৰ ইয়াতে কিমান চুইপ কোডটো দিয়া তোমাক দিছোঁ মানে IFC কোড দিছোঁ IFC কোড দিলে কি হয় $25 টকা সোমায় মানে হয় না আৰু বহু মানে কৈ আছিল কি যে $25 টকা নোসোমায় বহুতে এনেকুৱা কৈ আছিল কিন্তু এই মাহতো সোমাই গ'ল কেনেকৈ জানো মই গম পাওঁ তো মোৰ লগত এনেকুৱা মানুহ ডেইলি আহে গতিকে আপোনালোকে $100 সেইটো চিন্তা কৰিব নালাগে ভালকৈ ভিডিঅ' বনাই থাকা $25 টকা সোমাই যায় নহ'লে অপশ্যনটো আছে যদি কিবা আপডেট আহে মই আপোনাক ভালদৰে বুজাই দিম হা এতিয়া এনেকুৱা চিষ্টেম কৰিব পাৰে কৰি আছে যে নতুন এতিয়া যিবিলাক পে আউট একাউণ্ট আহিব আগৰ বাহিৰে নতুন একাউণ্টবিলাকত $100 দিব লাগিব পায় যিটো IFC কোডৰ অপশ্যনটো যদি নাথাকে বুজি পাইছা যিহেতু তোমাৰতো আছে না গতিকে তোমাৰ $25 আছে মই বঢ়াই দিছোঁ $25 সোমাই যাব বুজি পালা গতিকে ভণ্টিক লগ পাই বহুত ভাল লাগিল আৰু আপোনালোকৰ যিসকলৰ ফেচবুকত বেংক ছেটআপ যিসকলৰ কৰা নাই সেইকাৰণে ভণ্টিক আজি আপডেটটো কৰাই দিলোঁ আপোনালোকে মোৰ ঘৰত আহিব পাৰে আপোনালোকৰ বেংক ছেটআপটো কৰি দিয়া হ'ব ঠিক আছে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ ৰাখি থৈ দিব